Hello guys, এফালে আজি যাব ওলাইছোঁ তো বহুত দিনৰ মূৰত মই ভাবিলোঁ এটা লং ব্লগ আজি বনাই দিওঁ আৰু এইপিনে মই পুৰা ৰেডি মই ৰেডি হৈ ল'লোঁ আৰু এতিয়া মামা আহি আছে তো মামাৰ লগত যাম আৰু আপোনালোককো দেখুৱাই আছোঁ আমি কলৈ যাওঁ ক'ত যাবি অনামিকা আৰ্থ One, 3 ke aisi. Yeah, vlog banaise ifale. You like it? Banai. আমি আমাৰ ইতিমধ্যে গন্তব্যস্থান আহি পালোঁ আৰু আহি এইপিনে কিনা বেচাত লাগি গৈছে মানে ৰঙালাও এটা ছাৰে ল'লে তো লৈ ইপিনে আৰু ফটোশ্বুট ষ্টাৰ্ট হৈয়ে গ'ল ইতিমধ্যে ফুল যা চিমচু তোৰ কেমেৰাটো ঘূৰাব লগা হৈছে ন ইতে দেয়া নাজানা কি আজো তো ফাইনেলি আহি পালোঁ মানাস এই ৰ'দ আহিয়ে পুৰা ফটোত লাগি গৈছা নেকি হা এই কেনে লাগছে আহি গাইছ কেনে লাগছে আহি মস্ত ভাল লাগছে ফটো উঠলিয়ে ছাৰে অলপ পজ দি কেনে তাতে ফটো উঠিলে আৰু আমিও কেইটামান ফটো ক্লিক কৰিলোঁ ফাইনেলি আহি পালোঁ দে শাহৰুখ খানৰ বস্তু দি ছাৰ আহি কেনে লাগছে ভাল লাগছে না আহি ভাল নালাগিব কেনে কষ্ট কৰি ইমান দিনৰ কল্পনা এটা ফিলিং ঠাণ্ডা এই নৰে ক'বা আকৌ পেটটো এনে ওলাইছে আমাৰ পাছত আছে নেকি কি খাবি তই ডেঞ্জাৰ চব ভাল লাগছে ভিউটো ডাঙৰ লাগছে হয়না কেনে লাগছে ভাল লাগছে না হা ভিউটো ভাল লাগছে না পুৰা একদম ফ্ৰেছ লাগছে হাই ফটোশ্বুট চলি আছে গাইজ ফটোশ্বুট ফুৰিব আহে যদি ফটো নুঠে তো কি কৰিবা তো ফটো উঠিলোঁ হ'ল এতিয়া বাগানৰ পৰা ওলি কেনে যাওঁতে আৰু সোনকাল তো আমি এখন ৰিজৰ্টত আহিলোঁ যিখনৰ নাম হৈছে মুছা জংলী ৰিট্ৰিট তো বহুত বেছি ধুনীয়া প্লেচটো ৱাও মানে গোটেইফালেও মানে গোটেই চাইডেও মানে একদম পুৰা গ্ৰীনাৰী আৰু বহুত পিচ একদম মানে ধুনীয়া আৰু কি ক'ম গৰমত আহি পুৰা ইয়াতে বহি থাকিবা মনত পুৰা শান্তি আৰু বহুত বেছি ভাল লাগিছে ঠাইডোখৰত যাই আৰু আমি গৈ পাই অলপ তাতে বহিলোঁ তাৰপিছত ফটো উঠাটো মেইন কামটো তাতে যায় অলপ পৰ বহি কেনে ফটো উঠিলোঁ এইপিনে মামা এইপিনে ছাৰ লগতে আৰু এইপিনে বহি আছে গোটেইকেইটা আৰু কোনোবাই ফটো উঠি আছে তো সকলোৱে নিজৰ কামত ব্যস্ত আৰু মই এইপিনে ভিডিঅ' কৰাত ব্যস্ত আৰু ময়ো উঠিলোঁ কেইটামান ফটো ভালে জালে
একদম পুৰা গ্ৰীনাৰী সেউজীয়া পৰিৱেশ আৰু মনটো বহুত বেছি ভাল লাগিলে আৰু তাতে অলপ সময় বহিলোঁ আৰু ইপিনে ইয়াতে ফটো ক্লিক কৰিলোঁ আৰু এইটো এণ্ট্ৰি পইণ্ট আৰু গোটেইকেইটাই ইয়াৰ ফটো ক্লিক কৰি এতিয়া হ'ল আৰু ইয়াৰ পৰা ওলো আৰু যাব লগা ঠাই আছে তো গোটেইকেইটাই তাৰ পৰা সোনকালে ওলালোঁ ইয়াৰ ফটো উঠাত ব্যস্ত তথাপি ফটো উঠা হৈয়ে অহা নাই মানে ইমান বেছি গৰমৰ পিছত ইয়াৰ পানীখিনিত অলপ খোজ দি বহুত বেছি ভাল লাগিছে বহুত বেছি আৰাম লাগিছে একদম আৰু কি ক'ম मारा लिखित तो मर रहा है তো আমি আহি ইয়াতে চাৰ হাতাত কোনোবা আলহীৰ তাত আমি সোমালোঁ তো সোমাই প্ৰথমতে আমাক পানী দিলে তাৰপিছত ঠাণ্ডা খালোঁ আৰু এইপিনে মিঠাই আৰু ভুজিয়া দিলে তো আমি গোটেইকেইটা তাতে খালোঁ অলপ ফ্ৰেছ হৈও ল'লোঁ মুখ হাত ধুই ল'লোঁ তাতে আৰু ধুই পিনে গোটেইকেইটাই বহি আছোঁ তো তাতে অলপ সময় বহি আমি তাৰ পৰা ওলালোঁ তাৰ পৰা ওলাই আমি শালবাৰীত থকা কিউ ৰেষ্টুৰেণ্টত আমি সোমালোঁ আৰু ভাবিলোঁ তাতে কিবা এটা খাই ল'ম যিহেতু একো খোৱা হোৱা নাই আমাৰ তাতে যি খালোঁ আৰু এতিয়া ইয়াতে অৰ্ডাৰ কৰিলে ফ্ৰাইড ৰাইচ তো গোটেইকেইটাই পূৰা বহি লৈছোঁ পূৰা গৰমত অৱস্থা বেয়া গোটেইকেইজনৰে বহুত বেছি গৰম আৰু ইপিনে অৰ্ডাৰ আহি গ'ল আৰু এতিয়া খাই বৈ লৈ ঘৰ যাব লাগে গোটেইকেইটাই খাই লাগে তো খোৱা লোৱা কৰিলোঁ তো খোৱা লোৱা হ'ল যেতিয়া এতিয়া ওলালোঁ তাৰে পৰা আৰু ওলাই এতিয়া ৰূপহী বজাৰত সোমালে কিবা বজাৰ ল'ব কি ল'বি সকলোৱে কিবা নহয় কিবা এটা বজাৰ কৰিলে আৰু বজাৰ কৰি আমি সকলোৱে ঘৰমুৱা হ'লোঁ আৰু ইপিনে মামা আৰু মই ঘৰ পিনে আহিলোঁ আৰু আজিৰ ব্লগটো মোৰ এইখিনিয়ে আছিল আপোনালোকে চাই কেনে পালে কমেণ্ট কৰি জনাব আজিলৈ আহিছোঁ বাই বাই